Recognize your star news sender মানে এই অপশনটো যে আপোনালোকৰ ঠাইত শো কৰে মোক বহুতে হোৱাটছআপত মেছেজ কৰে যে দাদা কি কৰিব লাগিব মানে বহুতৰে মেছেজ আহে বিশেষকৈ নতুনবিলাকতে এইটো বস্তু নাজানে যে কি কৰিব লাগে কি কৰিব নালাগে পুৰণা সকলে বাৰু জানে সেই সকলে বাৰু নেচালে হ'ব তথাপিও আপোনালোকে চাব অকনমান সাপোৰ্ট কৰিব কাৰণ আৰু পুৰণা সকলক এটা কথা কম যি সকলে এতিয়া অকনমান আগবাঢ়ি গৈছে নতুন সকলক লগতে অকনমান আগবঢ়াই নিবলৈ আপোনালোকে চেষ্টা কৰিব মোৰ ফালৰ পৰা মই যিমানখিনি পাৰি আছো নতুন সকলক ওপৰলৈ উঠাবলৈ মই চেষ্টা কৰি আছো আৰু বহুতে এনেকৈ উঠিছেও এতিয়াও বৰ্তমান 10K ওপৰত যাৰ হ'ল 10K ওপৰত হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে বা দুসপ্তাহৰ ভিতৰতে তেওঁলোকৰ 15K প্লাস হৈ গৈছে গো হয় নহয় আপোনালোকে ক'ব যাৰ হৈ আছে বাৰু মই দেখি আছো নিজে তেওঁলোকক কওঁ আপোনালোকেও যিসকল এটা নতুন ইউজাৰ আছে যাৰ এটা 10K হোৱা নাই তেওঁলোকক সদায় সাপোৰ্ট কৰি যাব কাৰণ তেওঁলোকেহে আমাক কিন্তু ওপৰত উঠাইছে এটো কথা কেতিয়াও নাপাহৰিব আপোনালোকে যিসকলৰ এতিয়াও মানে তলতে আছে 4K 5K 6K 7K তেওঁলোকেহে আমাক ওপৰত উঠাইছে তেওঁলোকে সাপোৰ্ট কৰিহে আমাক উঠাইছে এটো কথা কেতিয়াও পাহৰি নাযাব আপোনালোকে সদায় সাপোৰ্ট কৰি যাব আৰু বলক বেছি দেৰি নকৰো বাৰু এইখিনি বিষয়লৈ আপোনালোকক মই এটা খুব সুন্দৰকৈ বুজাই দিও বিশেষকৈ নতুন সকলে একেবাৰে নাজানে যেহেতু তেওঁলোকৰ কাৰণে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব মানে অকনমান কথা জানিব ইমানো একেবাৰে গুৰুত্বপূৰ্ণ নহয় মই মিছা কথা কৈ কেতিয়াও ভিডিও নবনাও মানে যিখিনি জানো সেইখিনি আপোনালোকৰ কাৰণে যে অকনমান সুবিধা হ'ব বা জানিবলৈ পাৰিব এইটোনো কিহৰ অপচন গতিকে বলক এতিয়া মোৰ সিধা ফেসবুকলৈ যাওঁ এতিয়া বেছি দেৰি নকৰো আপোনালোকক সিধাই মোৰ ফেসবুকলৈ লৈ আহিছো ফেসবুকলৈ লৈ আহাৰ পিছত এতিয়া বাৰু মই এখিনি উলিয়াই থৈছিলো কৰপানো কেনেকৈ উলিয়ালো আপোনালোকক মই দেখাই দিছো চাওক সিধাই আপোনালোকে ক্লিক কৰিব ডেস্কবৰ্ডত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক ষ্টাৰটো আছে যে এই ষ্টাৰতে আপোনালোকে ক্লিক কৰি দিব ষ্টাৰটো ক্লিক কৰাৰ লগে লগে এইটো ইন্টাৰফেস ওলাব ইয়াতে লিখা হৈ আছে চাওক ৰেকগনাইজ ইউৰ নিউ ষ্টাৰ সেন্ডাৰ মানে এটা চাওক এইটো এটা হৈছে চিনা পৰিচয় কথা মানে এটা আপোনালোকক যি সকলে ষ্টাৰ পঠিয়াই আছে বা ফুলৰ মৰম যি সকলে পঠিয়াই আছে সেই সকলক আপোনালোকে অকনমান সন্মান জনাব লাগে আপোনালোকে এটা সন্মান কেনেকৈ জনাব চাওক এটা আপোনালোকক যি সকলে যে ফুলৰ মৰমটো দি আছে সেই ফুলৰ মৰমটো বদলি আপোনালোকৰ যি সকলে পঠিয়াই আছে তেওঁলোকৰ নাম ইয়াতে শো হ'ব এতিয়া আপোনালোকক সম্পূৰ্ণখিনি দেখাও এতিয়া চাওক মোৰ ইয়াতে হৈ আছে বৰ্তমান ফুলৰ মৰমৰ পৰা তানিকাৰ মোৰ আৰ্নিং হৈছে ইমানখিনি ইয়াতে চাওক শো কৰাই আছে মোৰ যি সকলে মোক ফুল দি আছে ফুলৰ মৰমৰ পৰা মোৰ ইমানখিনি আৰ্নিং হৈছে মানে এতিয়া যি সকলে দি আছে মোক ফুল সেই ফুলখিনি কোনে দিছে ইয়াতে নাম শো কৰিব মানে এখিনি আপুনি অকনমান সাপোৰ্ট কৰিব লাগে তেওঁলোককো এতিয়া কি কৰিব আপোনালোকে এই অপচনটোতে আপোনালোকে ধুনিয়াকে ক্লিক কৰি দিয়ক ইয়াতে এটা ক্লিক কৰিলো অকনমান আপোনালোকে যদি ৰখে তেতিয়াহলে ইয়াতে চাওক যি সকলে এটা মোক যে পঠিয়াইছে এই ফুলৰ মৰমখিনি ইয়াতে চাওক ইয়াতে মানে কি আৰু সবৰে ইয়াতে নামটো সোমাই আছে ধুনিয়াকৈ চাওক যদি আপোনালোকে তললৈ আহে তেতিয়াহলে ইয়াতে চাওক এই সকলৰ নাম দেখিব মানে এই যি গিগৰাকি দেখিছে যে এইখিনিয়ে মোক মানে এই ফুলৰ মৰমখিনি দিছে এটা আপোনালোকে কি কৰিব লাগে তাত ক্লিক কৰাৰ পিছত নেক্সট তলত আহিব ইয়াতে আকৌ ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিব ইয়াতে মানে এটা চাওক আপুনি যেনে ধৰণে ধৰক এখন ফটো পোষ্ট কৰে সেই ফটো পোষ্ট কৰাৰ জেগাতে আৰু এই অপচনটো আপোনালোকৰ আহি যাব দেখিছেনে তেওঁলোকৰ ইয়াতে সকলোবোৰ নাম আহি গল এটা মানে নামটো যদি আপোনালোকে শেয়াৰ কৰি দিয়ে যি সকলে এটা পঠিয়াইছিল যে নামটো যদি আপোনালোকে শেয়াৰ কৰে মানে তেওঁলোকৰ ঠাইটো এটা নটিফিকেশন যাব লগে লগে যেতিয়া আপুনি শেয়াৰ কৰিব আপোনাৰ ফেসবুক একাউণ্টত বা পেজত ইয়াত আপুনি প্লাস ফটো এখনো সেভ কৰিব পাৰে ইয়াতে ডট চাওক অপচনটো ওলাই আছে ইয়াতে ফটো ভিডিও মানে ইয়াতো আপুনি ফটো ভিডিও বাৰু নালাগে ফটো আপুনি সেভ কৰিব পাৰে আৰু মোৰ হিচাপত মানে ফটো ছটো একো নালাগে যি সকলৰ নাম আছে যে এই নামখিনি এনেকৈ সিম্পল কে থাকিবলৈ দিয়ক তেওঁলোকেও ভাল পাব গতিকে এটা বেছি দেৰি নকৰি আপোনালোকে এটা কি কৰিব লাগে এই নেক্সটতে ক্লিক কৰি দিয়ক নেক্সটতে ক্লিক কৰি দিলো সিধা আহি গলো এতিয়া ওপৰতে আছে আকৌ পোষ্ট এই পোষ্টটোতে আকৌ আপোনালোকে এই বাকলি এই ওপৰতে পোষ্টটো যে আছে এই পোষ্টটোতে আকৌ ক্লিক কৰি দিয়ক বাস মানে এটা পোষ্ট হৈ গল এতিয়া চাওক এইখিনি যে এটা ওলাই আছে মানে চাওক আমি এটা যে মই যেতিয়া প্ৰথমৰ পৰা আহিলো এইখিনি ওলাই আছে নহয় এটা চাওক আপুনি এবাৰ বেক হৈ যাওক বেক হৈ যোৱাৰ লগে লগে এইখিনি গুটেখিনি নাইকিয়া হৈ যাব আপোনালোকক একে সম্পূৰ্ণ 100% ফুল প্ৰুফৰ সৈতে মই দেখাই আছো চাওক মই এটা বেক হৈ যাম বেক হলো আকৌ এবাৰ বেক হলো
একদম দেখিছেনে মোৰ প্ৰফাইলত আহি গ'লোঁ চাওক এতিয়া অহাৰ লগে লগে যিসকলৰ মই নাম হেৰি কৰিছিলোঁ যে শ্বেয়াৰ কৰিছিলোঁ চাওক ইয়াতে আহি গ'ল আৰু ইয়াত সকলোকে এইটো ভিডিঅ'তে মই জনাই দিছোঁ যে চাওক ইয়াতে পোষ্ট আহে যে এইটো কেতিয়াও আপোনালোকে অন নকৰিব দেই সকলোকে কৈছোঁ এইটো বিষয়লৈ মই আগতো ভিডিঅ' বনাইছিলোঁ সকলোকে কওঁ পোষ্ট কেতিয়াও আপোনালোকে ভিডিঅ' বা ফটো আপলোড কৰাৰ পিছত কিন্তু একেবাৰে ক্লিক নকৰিব এতিয়া চাওক এতিয়া আকৌ যদি মই যাওঁ চিধা আকৌ এবাৰ বেক আহি গ'লোঁ বেক অহাৰ পিছত এতিয়া মই যদি যাওঁ আকৌ চাওক আকৌ ডেস্কবৰ্ডত আহিলোঁ আকৌ চিধা মনিটাইজতে আছোঁ মনিটাইজত অহাৰ পিছত আকৌ ষ্টাৰতে ক্লিক কৰিলোঁ এতিয়া চাওক এতিয়া দেখিছেনে সেই অপশ্যনটো এতিয়া নাই মানে এনেকুৱা যদি অপশ্যন আহে তেতিয়াহ'লে আপোনালোকে সেইখিনি কামেই কৰিব লাগে অইন একো কাম নাই বস্তুটো বুজি পালে ধুনীয়াকৈ আৰু বুজি পাইছে যদি ৰখি আছে কিহৰ কাৰণে আপোনালোকৰ যি কেইগৰাকী নতুন ফ্ৰেণ্ড আছে তেওঁলোককো জনাই দিয়ক চাওক আগতে কি আছিলে আৰু এতিয়া কি চাওক সেই অপশ্যনটো ইয়াৰ পৰা নাইকিয়া হৈ গ'ল কথাটো বুজি পালে আৰু এইটো বিষয় লৈ মই যিমানখিনি যি জনাবলগীয়া আছিলে আপোনালোকক খুব সুন্দৰকৈ মই বুজাই দিছোঁ হয়তো চাগে ইয়াত আৰু বুজিবলৈ আপোনালোকৰ বাকী নাই মোৰ হিচাপত কাৰণ মই যি ধৰণে বুজাই দিওঁ মই ভাবোঁ যে একেবাৰে নাজানা মানুহ এজনেও চাগে এইখিনি কথা ভালদৰে বুজি পাব এই ভিডিঅ'টো যদি সম্পূৰ্ণ চায় যদি স্কিপ কৰি চায় তেতিয়াহ'লে বুজি নাপাব মই যেতিয়া এটা ভিডিঅ' দিওঁ সম্পূৰ্ণ চাব হয়তো কিবা অকণমান নহয় কিবা অকণমান আপোনালোকে সম্পূৰ্ণ বুজি পাব সেই ভিডিঅ'টোৰ পৰা আৰু ভিডিঅ'টো আপোনালোকৰ এতিয়া কেনেকুৱা লাগিলে এই ভিডিঅ'টো কমেণ্ট ছেকশ্যনতে আপোনালোকে জনাই যাওক আপোনালোকৰ মতামতটো কাৰণ মই যিবোৰ বনাওঁ অনলি নতুনসকলৰ কাৰণে আৰু যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব শ্বেয়াৰ কৰিবলৈ কিহৰ কাৰণে কৈছোঁ জানে আপুনি কথাটো নাজানে আপুনি নাজানে যে আপোনাৰ যিসকল এতিয়া তলত ফ্ৰেণ্ডছ আছে যে তেওঁলোকেও নাজানে যদি আপুনি শ্বেয়াৰ কৰি দিয়ে হয়তো তেওঁলোকেও এই কথাখিনি গম পাব কাৰণ আপুনি শ্বেয়াৰ কৰি দিলে আপোনালোকৰ যিখিনি বন্ধুবৰ্গ আছে এই ভিডিঅ'টো তেওঁলোকেও পাব গতিকে তেওঁলোকেও যাতে কথাখিনি জানি লওক মই কৰি আছোঁ হেল্প আপোনালোকৰ কাৰণে আপোনালোকে হেল্প কৰক অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ ফলোৱাৰ্ছসকলৰ কাৰণে কথাটো বুজি পাইছে আৰু বুজি পাইছে যদি কিহৰ কাৰণে ৰখি আছে ফটককৈ শ্বেয়াৰ এটা কৰি দিয়ক লাইক কমেণ্ট কৰি আপোনালোকে মতামতটো জনাই যাওক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আৰু এটা সুন্দৰ ভিডিঅ' লৈ